পাহাৰ বগাই বগাই গাইছোঁ নিমাই আমি কপৌ ফুল আনিবলৈ অহা নাই বাৰু আমি মন্দিৰ চাবলৈ আহিছোঁ বাৰু চ' গুড মৰ্ণিং সকলোকে সময় হৈছে 5:45 আজি বহুত সোনকালে উঠিলোঁ সোনকালে উঠাৰ কাৰণ আছে বাৰু এফালে যাম আজি ক'ত যাম ক'ম বাৰু আগত ক'ম সোনকালে উঠিলোঁ এতিয়া তাত বাছ কৰাই নাই খবৰটি ভিডিঅ' বনাবলৈ আহিছোঁ আগফালে আহিছোঁ অলপ ভিডিঅ'টো কৰিবলৈ দিগদাৰ হয় চ' এতিয়া মুখ হাত ধুৱাই নাই মুখ হাত ধুম বাৰু ধুই একেবাৰে গা পা ধুওঁ চব ধুই কৰি মেলি তুমি ষ্টেচন যাম ট্ৰিপটো মানে আজি অলপ বেলেগ আজি আমি ফেমিলি ট্ৰিপ হয় সেইটো আমাৰ লগৰখিনি নহয় ট্ৰেইনত যাম আৰু ট্ৰেইনৰ পৰা বাকীখিনি আমি গাড়ীত যাম ক'ত যাম কি কথা আগত ক'ম বাৰু চ' হেল্ল' এভৰিবডি মই পলাশ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একেবাৰে সকলোকে ষ্টেচনত লগ পাম ষ্টেচনত বুজাই ক'ম ভালকৈ ক'ত যাম কি কথা চ' ব'লক ঘৰৰ পৰা উঠি ওলাই আহিলোঁ 7:15 আহিলোঁ কিন্তু এতিয়ালৈকে কাৰণ তাত জনামতে ট্ৰেইন আহোঁতে আজি বহুত দেৰি হ'ব দেৰি মানে 8:30-9টামান বাজিব বুলি শুনিছোঁ তাকে চাওঁ কি হয় এতিয়া বহুত সময় বহি থাকিব লাগিব আৰু কথাটো হ'ল বন্ধুসকল আজি যাম চিলাপথাৰ মালিনী থানলৈ আজি ফেমিলিসহ যাম চ' তাত কি দেখাব পাৰোঁ চাওঁ ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে ভালকৈ নাজানো কাৰণ আগতে যাওঁতে মই ভিডিঅ' নকৰোঁ বাৰু গৈছিলোঁ আগতে কিন্তু আগতে ভিডিঅ' কৰা নাই ফটো কৰিছোঁ গুচি কিন্তু এইবাৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ চ' ভিডিঅ' কৰিবলৈ দিয়ে নে নিদিয়ে নাজানো যদি ভিডিঅ' কৰিবলৈ দিয়ে আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ মানে মায়ে আজি তাত কৰাই দিম বুলি কৈছে গতিকে চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ' আৰু আকৌ কৈছোঁ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব চিলাপথাৰ ষ্টেচনৰ পৰা ওলাই আহিলোঁ এতিয়া টাউন পাৰ হৈ আহিলোঁ আমাৰ যাত্ৰা অভিমুখে বেছি দূৰ নাই চাওক কি সৌন্দৰ্যপূৰ্ণ পৰিৱেশ যাত্ৰা পালোহি এতিয়া ইফালে সোমাব পাৰিব আচলতে এইটো ৰাস্তা নহয় ইয়াৰ আগৰ যিটো আছিলে সেইফালে এটা আপোনাৰ পকা ৰাস্তা দি গৈ পাহাৰ নাপাওঁতে এটা পকা ৰাস্তা গেটৱে লিখা আছিলে
সিফালেদি আগতে যাব লাগে, কিন্তু সিফালে যোৱাৰ এখন দলং পায়। সিফালে যাওঁতে এই দলংখন ভাগি থাকিলে বুলি শুনিছোঁ, যাৰ ফলত এই ৰাস্তাটোদি যাবলগীয়া হৈছে। ৰাস্তাটো বহুত মানে একেৰাখে বহুতো গাড়ী গৈ থাকে, যাৰ ফলত তাতে আজি বতৰ বেয়া, এইকেইদিন নষ্ট বৰষুণ দি আছে, সেইবাবে ৰাস্তাটো বহুত বোকা হৈ গৈছে। তথাপিও অলপ আমি ভালে ভালে গৈ থাকোঁ। আহি পালোহি আমি। এয়া মালিনী থান লিখা আছে, এয়া পানী যাব লাগিব। ইয়াত এতিয়া আমি গাড়ীটো পাৰ্কিং কৰোঁ, তাৰ পৰা আমি এতিয়া যাম ভিতৰলৈ। আহি পালোহি মালিনী থান। বতৰ বহুত বেয়া, ৰাস্তা দেখিছেই নহয় কেনেকুৱা ৰাস্তা হৈ আহিছে। চ' এতিয়া ওপৰত যাওঁ। ওপৰত যোৱাৰ আগত টিকেট কাটিব লাগিব। এইফালে দেখিছে নহয় মন্দিৰ ৰখিছে, এইফালে টিকেট কাটিব লাগিব এতিয়া চবৰে, তাৰপৰাহে ওপৰত যাব পাৰিম। চ' বলক। কৃষ্ণ হা ইফালে ভাল লাগিব। তোমাৰ আহিলোঁ এতিয়া অলপ अंदर ऊपर जाना पड़ेगा। ওপৰলৈ গৈ লওঁ বলক, ওপৰত গৈ দেখাম। আহি আছোঁ ওপৰলৈ উঠি তাৰপৰা সেই প্ৰব্লেম সেইটোৱে, ইয়ালৈ আহিলে বহুত ওপৰলৈ উঠিব লাগে। ফুপাই গৈছোঁ, একদম ভাগৰ লাগি গৈছে পূৰা। আহি পালোহি, এতিয়া অলপ সোমাই যাওঁ ভিতৰলৈ। शादी हो रहा है अंदर। মালিনী থান অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ শিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ পূবত অৱস্থিত। জনামতে এই মালিনী থান 13-14 শতিকাত কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি জনা যায়। এই থানত প্ৰতি বছৰে বহুতো পৰ্যটকে ভিৰ কৰা দেখা যায়। মালিনী থানলৈ আহিলে ওপৰলৈ যদি নাযাওঁ ইয়ালৈ অহা নিচিনা নালাগিবই। মন্দিৰ বা মন্দিৰে, কিন্তু ওপৰতো আৰু মজা লাগে। বহুত ওপৰলৈ উঠিব লাগে, তথাপিও জানো কিয় ভাল পাওঁ। এতিয়ালৈকে 3বাৰ হ'ল অহা, কিন্তু ফুপাই হ'লেও মানে ওপৰলৈ আহোঁৱেই। হয়তো কেএল গৈ আছে আগত, মই এইফালে ভিডিঅ' কৰি আছোঁ। বলক। ইমান দূৰ যে উঠিলি, ভিডিঅ' নকৰিলোঁ, এতিয়াহে কৰিছোঁ। কহ কেনেকুৱা লাগিছে? বঢ়িয়া। হা বঢ়িয়া, মজা লাগিছে। এই চাওক, কিমান তলৰ পৰা আহিছোঁ। এইটো মন্দিৰ, ভালে আহিছোঁ। যাওঁ আৰু বোলে যাওঁ। Let's go, Palash! দৌৰি আছোঁ হ'লেও মজাকৈ কাম কৰি আছে। দেখিছে
ওপৰলৈ আহিলোঁ বহুত দুৰ্বল হৈ গ'লোঁ যে এনাৰ্জি বঢ়াবলৈ দেখিছে নাই পেপচি এটা খাইছোঁ এইফালে আমাৰ কেৰেলৰ অৱস্থা বহুত বেয়া নাই মোৰ এইবাৰ বেয়া হোৱা নাই মোৰ একদম যোৱাবাৰ বেয়া হৈছিলে মই আধা ঘণ্টামান বহি দিছিলোঁ তাতকৈ কিন্তু এইবাৰ নাই হোৱা একো নাই এইবাৰ মোৰ লগত আহিছে ন পূৰা এনাৰ্জি দি আহিছোঁ ন চিলা বন্ধাৰ লগত আহিছে ন এয়া মন্দিৰ পালোহি আকৌ ওপৰত আহি আকৌ খটখটি পাহাৰ বগাই বগাই গাই চিনেমাই আমি কপৌফুৰি আনিবলৈ অহা নাই বাৰু আমি মন্দিৰ চাবলৈ আহিছোঁ বাৰু কি মজা ভিউ চাওকচোন এইফালে কি ধুনীয়া আকৌ এইফালে মন্দিৰৰ পৰা ওলাই দিলোঁ তেতিয়া যাওঁ একেবাৰে তললৈ যাওঁ কাৰণ ৰাতিপুৱা বহুত সোনকালে উঠিছোঁ ন ট্ৰেইনটো 7:30 আহিব বুলি 6টা বজাতে গা পা ধুই মেলি আজৰি আৰু খাবলৈও মন নগ'ল ৰাতিপুৱা মানুহে খাবলৈও মন নাযায় ন নাখালোঁ একো এতিয়ালৈকে খোৱাই নাই এই ট্ৰেইনত বাদাম চাদাম এনেকৈয়ে খাই আহা ভালকৈ একো খাব পৰাই নাই চ' ইয়াৰ পৰা সোনকালে যাওঁ বহুত ভোক লাগিছে চ' ব'লক আৰু এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া যাওঁ বহুত টাইম হৈ গ'ল ট্ৰেইন আৰু 1 ঘণ্টা আছে পাওঁতে আৰু একো খোৱাই নাই খাই বৈ মেলি কৰোঁতে টাইম বেছি হ'ব চ' যাওঁ এতিয়া ইয়াৰ পৰা মই আহিলোঁ এতিয়া ভাত পানী খাই লওঁ ইয়াতে ভোক লাগিছে বহুত ভাতকেইটা খাই লওঁ ইয়াতে খাই বৈ আহি ট্ৰেইনত উঠিলোঁ এতিয়া ঘৰলৈ যাওঁ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ বিষয়ে ইমান ভালকৈ নাজানো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহা গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব